নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক 4 ষ্ট্ৰোক পেট্ৰল ইঞ্জিনৰ বিষয়ে জনাব বিচাৰিছোঁ। এইখন হ'ল মোৰ বাইক। আপোনালোকে সকলোৱে জানে যে বাইকত ইঞ্জিন থাকে, গতিকে এই ইঞ্জিনটো হ'ল 4 ষ্ট্ৰোক ইঞ্জিন। এতিয়া চাওক, ইঞ্জিন মানে কি? ইঞ্জিন হ'ল এটা ডিভাইচ যে এই ইঞ্জিনটো হ'ল এনেকুৱা এটা ডিভাইচ যি আপোনাৰ মেকানিকেল এনাৰ্জিটো কাইনেটিক এনাৰ্জিলৈকে সলনি কৰিব পাৰে। গতিকে এইটো হ'ল এটা 4 ষ্ট্ৰোক ইঞ্জিন। এইটো ইঞ্জিন চিলিণ্ডাৰ বুলি কয় এইটোক। এতিয়া চাওক বন্ধুসকল, ইঞ্জিন দুই প্ৰকাৰৰ থাকে। এটা হ'ল 2 ষ্ট্ৰোক ইঞ্জিন আৰু এটা হ'ল 4 ষ্ট্ৰোক ইঞ্জিন। এটা ইঞ্জিনত কি হয়, 4টা ষ্টেপৰ মাজত আমাৰ তাৰ যিটো চাইকেল সেইটো কমপ্লিট কৰে। মানে ইঞ্জিনত প্ৰথম তেলটো সোমাব, সেইটোক ইনলেট প্ৰচেছ বুলি কয়। তাৰপিছত ইয়াৰে ভিতৰত এটা পিষ্টন থাকে, সেই পিষ্টনটোৱে সেই যিখিনি তেল আৰু বতাহৰ মিক্সাৰ থাকে সেই বস্তুটোক জ্বলাব, সেইটোক কয় কম্বাশ্যন। আৰু সেই যিখিনি জ্বলোৱা বস্তু আছে সেই বস্তুখিনি ইয়াতে থকা এক্সজষ্ট ভাল্ভৰ দ্বাৰা ওলাই আহে। এইডাল যে আছে, এই চাইলেঞ্চাৰ পাইপডালৰ দ্বাৰা সেই বস্তুটো ওলাই আহে, গতিকে সেইটোক কয় এক্সজষ্ট। ঠিক আছে, এতিয়া চাওক, এক্সজষ্ট হোৱাৰ আগে আগে এটা প্ৰচেছ আছে, সেইটো হ'ল ইণ্ডাকশ্যন। মিনছ জ্বলিব লাগিব। সেইটো যিখিনি তাতে তেল আৰু বতাহৰ মিক্সাৰ আছে সেই বস্তুটো জ্বলিব লাগিব। জ্বলিব কিহেৰে? এইটো হ'ল স্পাৰ্ক প্লাগ। এইটোৰ দ্বাৰা সেই যিখিনি মিক্সাৰ আছে সেইটো জ্বলিব। এতিয়া পেট্ৰল ইঞ্জিনত স্পাৰ্ক প্লাগ থাকে আৰু ডিজেল ইঞ্জিনত ইনজেক্টৰ থাকে। ইনজেক্টৰবিলাকে কি কৰে, এটা প্ৰেছাৰত ডিজেলবিলাক উলিয়াই দিয়ে আৰু যিটো পিষ্টন থাকিব, পিষ্টনৰ মাজত এটা হোল থাকে। সেই হোলটোত যেতিয়া একদম কম্বাশ্যন হ'ব, তাতে প্ৰেছাৰত ডিজেলখিনি জ্বলি যায়। তাতে কিন্তু ইয়াৰৰ মিক্সাৰ নাথাকে, বতাহৰ মানে মিক্সিংটো নহয় তেলৰ লগত। এতিয়া চাওক, এই ইঞ্জিনটোত ভিতৰত ইয়াতে কি থাকিব, এটা ক্ৰেংক শ্বাফ্ট থাকে। কেইটামান ইঞ্জিনৰ বস্তু থাকে ইয়াতে। এই ইঞ্জিনটো হ'বৰ কাৰণে কেইটামান বস্তু লাগে। সেইটো হ'ল এটা হ'ল ক্ৰেংক শ্বাফ্ট, তাৰপিছত থাকিল পিষ্টন, তাৰপিছত লাগিল ভাল্ভ, দুটাকৈ ভাল্ভ লাগিব। তাৰপিছত তাতে দুটা ৰকাৰ আৰ্ম থাকিব। এইখিনি হ'ল মেইন বেছিক বস্তু। গতিকে ক্ৰেংক শ্বাফ্টডাল ক'ত থাকে? ক্ৰেংক শ্বাফ্টডাল থাকিব এই যিডাল কিক ষ্টাৰ্টাৰ, এইডালৰ লগত জইন হৈ থাকিব ক্ৰেংক শ্বাফ্টডাল। এতিয়া চাওক, ইয়াৰে যিডাল ক্ৰেংক শ্বাফ্টডাল, এই শ্বাফ্টডাল যেতিয়া ইয়াৰ পৰা ঘূৰিলে কি হ'ব, ইয়াৰে ভিতৰত থকা পিষ্টনটো উঠা নমা হ'ব। যিহেতু এইটো ছিংগুল পিষ্টন, মানে ছিংগুল চিলিণ্ডাৰ, চ' ইয়াৰে ভিতৰত মাত্ৰ এটাই পিষ্টন থাকিব। গতিকে যেতিয়া ইয়াৰে ক্ৰেংক শ্বাফ্টডাল ঘূৰিলে ইয়াৰে থকা পিষ্টনটো উঠা নমা হ'ব। যেতিয়া পিষ্টনটো ফাৰ্ষ্ট যেতিয়া উঠি একদম মানে বন্ধ অৱস্থাত পিষ্টনটো থাকে একদম টপ, একদম ওপৰলৈকে এইখিনিত থাকিব। যাতে যেতিয়া মই আগতে কৈছিলোঁ যে দুটা ভাল্ভ থাকে, এতিয়া ভাল্ভ থাকিলে যেতিয়া ইয়াতে থাকিব, ইয়াৰে পৰা যেতিয়া ঘূৰিব, এই পিষ্টনটো ইয়াৰ পৰা তললৈকে নামি আহিব। নামিলে কি হ'ব, ইয়াতে যেতিয়া ইনলেট ভাল্ভটো থাকে, ইনলেট ভাল্ভটো খোল খাব। খোল খালে ইয়াতে এইটো চাওক, এইটো কাৰ্বুৰেটৰ। এই কাৰ্বুৰেটৰত কি হয়, এইডাল হ'ল এয়াৰ পাইপ। ইয়াতে আমাৰ পেট্ৰলৰ যিটো টেংক আছে, তাৰ পৰা পেট্ৰলবিলাক আহি ইয়াতে জমা হ'ব। ইয়াতে জমা হ'লে ইয়াতে যিবিলাক মানে এই পাইপডালত থ্ৰুৰে ইয়াতে কি হ'ব, কাৰ্বুৰেটৰত অইল
এণ্ড এয়াৰ মিক্স হ'ব। সেই মিক্সিংটো থৈ আপোনাৰ আহি এই ইঞ্জিনৰ ভিতৰত সোমাব। ইঞ্জিনৰ ভিতৰত সোমালে এই ইনলেট ভাল্ভটো যেতিয়া খুলিব, খোলাৰ লগে লগে তাতে সেই মিক্সিংটো সোমাই যাব। সেইটো ফাৰ্ষ্ট প্ৰচেছ। তাৰপিছত নেক্সট যেতিয়া ক্ৰেংকশ্বাফ্টডাল ঘূৰিব, সেই পিষ্টনটো আকৌ ওপৰলৈকে উঠিব। উঠাৰ লগে লগে কি হ'ব, ঠাই কম হৈ গ'ল। ইয়াতে থকা স্পাৰ্ক প্লাগৰ জৰিয়তে সেই যিখিনি গেছ তেল আৰু বতাহৰ যিখিনি মিক্স সোমাইছিল ইয়াতে, সেইখিনি কি হ'ব, জ্বলি যাব। জ্বলি যোৱাৰ লগে লগে আকৌ পিষ্টনটো তললৈকে নামি আহিব। নামি অহাৰ লগে লগে কি হ'ব, ইয়াতে ভিতৰত কিছুমান গেছ জমা হ'ব নহয়, জ্বলা মিক্সাৰবিলাক ইয়াতে থাকিব। সেই মিক্সাৰটো যেতিয়া ওলাবৰ কাৰণে কি কৰিব লাগিব, ইয়াতে নিশ্চয় এটা ঠাই থাকিব লাগিব। গতিকে মই কৈছোঁ আকৌ এটা আছে এক্সজষ্ট ভাল্ভ, দুটা ভাল্ভ থাকে বুলি কৈছিলোঁ। চ' এক্সজষ্ট ভাল্ভত যেতিয়া আকৌ নেক্সট ক্ৰেংকশ্বাফ্টডাল ঘূৰিব, এই পিষ্টনটো উঠিব। উঠাৰ লগে লগে এই এক্সজষ্ট ভাল্ভটো খোল খাব। খোল খোৱাৰ লগে লগে ইয়াতে যিখিনি জ্বলি উঠা মিক্সাৰ আছে, সেই মিক্সাৰটো এই এক্সজষ্ট ভাল্ভৰ সহায়ত বাহিৰলৈ ওলাই আহিব আৰু পিষ্টনটো ওপৰলৈকে আহিব। আকৌ সেই নামিব, নামাৰ লগে লগে ইনলেট ভাল্ভটো খোলা খাব আৰু সেই মিক্সাৰটো ইয়াতে সোমাব। এই প্ৰচেছটো চলি কি হ'ব, ইঞ্জিনটো চলি থাকে। গতিকে মেইন বস্তু হ'ল ইঞ্জিনৰ এইখিনি। এতিয়া চাওক, এই ক্ৰেংকশ্বাফ্টডাল আমাৰ কিক মাৰিলেও চলে আৰু আমি কি কৰোঁ, আমাৰ যে চেল্ফ ষ্টাৰ্ট থাকে, সেই চেল্ফ ষ্টাৰ্ট কৰিলেও আমাৰ কি হয়, ইঞ্জিন এটা ষ্টাৰ্ট হয়। কিহৰ কাৰণে ষ্টাৰ্ট হয়, এই বস্তুটো হ'ল ষ্টাৰ্টাৰ। ইয়াতে আমি যেতিয়া চেল্ফ মাৰিলে এই বস্তুটোত ষ্টাৰ্ট কৰি ক্ৰেংকশ্বাফ্টডাল ইলেক্ট্ৰিকেলি ঘূৰাই দিব। ইয়াতে আমাৰ যিহেতু বেটাৰী থাকে, এই পাৰ্টটোত আমাৰ গাড়ীৰ বেটাৰী থাকে। গতিকে বেটাৰীত যিখিনি ইলেক্ট্ৰিচিটি থাকে, সেইটোৰ থ্ৰুৰে এই বস্তুটো ঘূৰিব। ঘূৰিলে ইঞ্জিনটো ষ্টাৰ্ট হ'ব। তাৰ লগত এতিয়া চাওক, বাইকখনৰ এডাল হ'ল ব্ৰেক থকা ফালটোত এইখিনিত ক্লাছ ডিস্ক ফিক্স হয়। ইয়াতে এডাল ক্লাছ ডিস্ক থাকে। চ' এই পাৰ্টখিনিত ক্লাছ ডিস্কখন ফিটিং হয় কাৰণে এই যিডাল আছে, এই তাঁৰডাল, সেইডাল হ'ল ক্লাছ ডিস্কৰ লগত কানেকশ্যন হৈ থাকে। যেতিয়া আপোনালোকে যেতিয়া গিয়াৰ চেঞ্জ কৰিব, এইডাল এনেকৈ টান খাই যাব। টান খাই যোৱাৰ লগে লগে সেই যিখন ক্লাছ ডিস্ক আছে, সেইখন ফ্ৰী হ'ব আৰু তেতিয়া আপোনালোকে গিয়াৰটো শ্বিফ্ট কৰিব পাৰিব। এতিয়া বন্ধুসকল, মই বাইকখনৰ ইফালে আহিলোঁ। এতিয়া চাওক, এইডাল হ'ল গিয়াৰ লিভাৰ। এতিয়া আপোনালোকে গিয়াৰ শ্বিফ্ট কৰিলে কি হয়, আমাৰ গাড়ীখন বেছি স্পীডত গুচি যায়। এতিয়া চাওক, গিয়াৰ বক্সটো কোনখিনিত থাকে, যিহেতু এইডাল গিয়াৰ লিভাৰ, গিয়াৰ বক্সটো থাকিব এইখিনিত থাকিব গিয়াৰ বক্সটো। গতিকে এই গিয়াৰ বক্সটোৰ লগত ইয়াতে থাকিব চেঞ্জ পকেট মানে কি, ইয়াতে এটা সৰু গিয়াৰ থাকিব। সেই গিয়াৰটোৰ সহায়ৰে ইয়াতে চেইনডাল এই চকাটোৰ লগত সংলগ্ন হৈ থাকিব। এতিয়া যেতিয়া গিয়াৰ বক্সত আপোনালোকে গিয়াৰ চেঞ্জ কৰিলে কি হ'ব, এই গিয়াৰ লিভাৰডাল দিয়াৰ লগে লগে এনেকৈ এই চেঞ্জ পকেটৰ যিটো গিয়াৰ থাকে, সেই গিয়াৰত চেইনডাল কিমান নাম্বাৰত গিয়াৰত দিছে তাৰে লগত এনেকৈ লাগি যাব। লাগি গ'লে কি হ'ব, গাড়ীখন বেছি পাৱাৰ পাব আৰু যাব পাৰিব। এতিয়া চাওক, যিহেতু ইয়াতে চেইন ছিষ্টেমেৰে এই পিছৰ চকাটোলৈকে দিয়া হৈছে, অকল যে চেইনৰ ছিষ্টেমেৰে দিব সেনেকুৱা কথা নহয়। এতিয়া চাওক, দামী বাইকবিলাকত বেল্ট ছিষ্টেম থাকে। বেল্ট ছিষ্টেম সাধাৰণ ৰবৰৰ বেল্ট টাইপ থাকে। আৰু কি হয়,
সাব সিস্টেম থাকে এতিয়া চাওক চেইন সিস্টেম কিহৰ কাৰণে ইউজ কৰে চেইন সিস্টেম এইটো কাৰণে ইউজ কৰে কাৰণ চেইন সিস্টেমত এনাৰ্জি লছটো খুব কম 10% গতিকে চেইনৰ হয় আমাৰ জেনেৰেল বাইকবিলাকত চেইন সিস্টেম ইউজ কৰে এবাৰ কাৰ্বুৰেটৰটো আপোনালোকক ওচৰৰ পৰা দেখাই দিছোঁ চাব এইটো হৈছে কাৰ্বুৰেটৰ এতিয়া চাওক এইডাল যিটো কাৰ্বুৰেটৰৰ লগত যিডাল পাইপ লগ হৈ আছে সেইডালটো পুৰা ব্লক কলা কালাৰৰ গতিকে ইয়াতে আপোনালোকে ভাবিব বোলে এয়াৰ ক'ৰ পৰা সোমায় এয়াৰ সোমাবৰ কাৰণে ইয়াতে কি লাগিব এটা এয়াৰ ফিল্টাৰ থাকে এয়াৰ ফিল্টাৰটো থাকে এইখিনিত গতিকে এয়াৰ ফিল্টাৰৰ মাজেৰে যিখিনি বতাহ যায় চব ইয়াতে ভিতৰেৰে কাৰ্বুৰেটৰটোৰ ভিতৰত সোমাই তাতে অইল এণ্ড এয়াৰ মিক্স হয় এইখিনি ঠাইতে থাকে এয়াৰ ফিল্টাৰটো গতিকে বন্ধুসকল মই যিখিনি জানো আপোনালোকক জনালোঁ কিবা যদি বুজি পাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিব ধন্যবাদ